নমস্কাৰ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকৰ মাজলৈ আহিছোঁ। সেইদিনাখন যে বিয়াখন খাবলৈ গৈছিলোঁ আমি নগাঁও মানে মোৰ খুৰা ছোৱালী হয়, মোৰ হাজবেণ্ডৰ ওচৰতে। তাই নগাঁৱলৈ বিয়া পাতিছে, খোবা তাত ৰিচিপশ্যন আছিলে। আমি 9টামান বজাত গৈ পাইছোঁগৈ আৰু ঘৰ পাইছোঁ সেইকেইটাত গম পালে 2:15 হ'ল ঘৰ পাওঁতে। চব আজৰি হৈ শুই মেলি আকৌ এটা জমনি নহয়, আমি আহি পাইছোঁহি, আহি 2:15 পাইছোঁ। তাৰপৰা মানে আমি তাত 4টামান বজাত ভাত খাই দিলোঁ। তাৰপৰা এওঁ আহি পেলাই লাল চাহ খাইছে, লাল চাহ খাইহে শুইছেহি। আজি দেওবাৰ, বিয়াখন আছিলে শুকুৰবাৰে আৰু আজি দেওবাৰ, আজি আঠমঙলা খাবলৈ আহিব। তাই নগাঁৱৰ পৰা ওলালে বোলে। এতিয়া কেইটা বাজিলে? এতিয়া বাজিলে 12টা। এতিয়া 12টা বাজিবলৈ 5 মিনিট আছে। অকণমান যাওঁ, ওলাই পেলাই মানুহজন বাৰু ৰাতিপুৱা তাতে আছে লাগি ভাগি, আৰু তাই বায়েক আছে, অকণমান লাগি ভাগি দিম আৰু যাওঁচোন এতিয়া ওলাই। ঘৰৰো কাম থাকে ন, কাম আজৰি হৈ পেলাই মানে ওলাইছোঁ। আৰু বৌজনীও আহিব কাষৰে, তাইও আহিব, তাইও ওলাই আছে। এতিয়া ওলাই মেলি লৈছোঁ আৰু যাওঁ। ইমান ৰ'দ দিছে আজি নহয়, যিহেতু ঘৰৰ ওচৰতে ন, আমি বেলেগ আৰু কি আৰু সাধাৰণ কাপোৰ এযোৰে পিন্ধি গৈছোঁ ন। ইমান গৰমত ইমান হেভি কাপোৰ বিশেষকৈ মই নোৱাৰোঁ দেই পিন্ধিব। আনৰ কথাটো মই নাজানো, মই নোৱাৰোঁ পিন্ধিব। কৈছোঁ উৰণিখন ল'ব লাগিব নে নালাগে সুধিছোঁ মাক। মায়ে কৈছে নালাগে দিয়া, কোনো নলয়ে, কিন্তু মই পৰাপক্ষত উৰণি মই চবলৈকে লৈয়ে যাওঁ। এতিয়া সুধি লৈছোঁ, চব তাত লৈ যাওঁ, চবেই উৰণিখন পেলোৱা, উৰণিখন পেলোৱা, উৰণিখন পেলোৱা এনেকৈ বুলি কয় চবেই। মানে মই যিহেতু কিমান দিন হৈছে এতিয়া আমাৰ আকৌ নেক্সট আহিনত মানে এতিয়া যিটো আহিন মাহ দুৰ্গা পূজাত আমাৰ এবছৰ হ'ব বিয়া পতা, উৰণিখন লৈ গ'লে ভাল হয় নহয় জানো। তাৰপৰা এতিয়া নালাগে বুলি কৈছে, যেতিয়া নলওঁ আৰু উৰণিখন। তাৰপৰা এতিয়া যাওঁ, লাইট চাইটবোৰ বন্ধ কৰি লওঁ, ফেনখনো বন্ধ কৰি লৈছোঁ। মানুহজন আহি ওলাই মেলি আকৌ যাব, এতিয়া মই যাওঁ। একদম চিম্পুলকৈ ওলাইছোঁ, কপাল দুখকৈ ওপৰত বান্ধিছোঁ। আমাৰ চুলিখিনি যে কেঁকুৰা একদম গম পাইছেনে, কোনো ষ্টাইলতটো বান্ধিব নোৱাৰোঁ আৰু এইকেইটা লিটিংকৈ ওলাই যায় একেবাৰে। উপায় নাই ন, যাৰ যেনেকুৱা চুলি আৰু উপায় নাই। সেয়া এইবোৰ ওলাই যায় চুলি। আঙুঠিটো পিন্ধি লৈছোঁ, এইটো আঙুঠিলে এইটো জোখত লোৱা হৈছিলে আঙুঠিটো, অকণমান এইটো মানে ঢিলা হৈছে, শোলক খাই পৰে। এই মাজৰটো পিন্ধি লৈছোঁ এতিয়া গৈ লওঁ, পানী অকণমান খাই যাওঁ ন। বা ইমান ৰ'দ বাহিৰত দেখিছেনে? ইয়াৰ ৰ'দটো যে মই একদম সহ্য কৰিব নোৱাৰোঁ, গম পাইছেনে? আৰু চাওকচোন এইফালে গছ গছনি নাই, মানে সেইবোৰ তামোল চামোল বা সাধাৰণ এইবোৰ দেখিছেনে? গছ নাই, অকল আমাৰ ঘৰত বুলিয়ে নহয়, ইমান গছ নাই। তামোল গছে দেখিব, ক'ৰবাত বোলে গছৰ তলত বহো, সেই সুবিধাটো একেবাৰেই নাই। যাওঁ, খোজ দিলেই পাইগৈ বাৰু। মানুহজনকো পঠিয়াই দিওঁ, তাত তেওঁ মাংস কাটি আছে, হাঁহ মাংস। তেওঁ কিন্তু নাজানো দেই, মই মানে সৰুৰ পৰা হাঁহ মাংস কাটোঁ যে, আৰু তাত কাটি অভ্যাস হৈছেগৈ আৰু মানে মই কাটি থাকোঁ। মোক কাটি থকা দেখে যে, তেওঁ ৰাতিপুৱা খুৰীয়ে মাতি থৈ গৈছে, তাতে তেওঁ কাটি আছে হাঁহ মাংস। ঠিক আছে বাৰু, পাৰিলে আকৌ পিছত লগ পাম, তাইকো দেখাম। এতিয়া ব'লে ফোন কৰি লওঁ। এই যে গাড়ীখন ৰৈ আছে, এই ঘৰে আৰু মোবাইলত দূৰহে লাগিছে। ঠিক আছে হ'ব এতিয়া। ইয়াত কইনা আহিছে আৰু এতিয়া দেই, ভিডিঅ'টো বনাইছোঁ যে তাই আই কৈছা কিয় আৰম্ভ কৰিছোঁ, এতিয়া লাষ্টলৈকে কৰিম আকৌ। সেয়া আহিছে, বেক কেমেৰাটো কৈ পেলাই দিম। ভিডিঅ'টো উঠা। কইনা বায়েক দেই, আমি বেছি কথা চমকি পালে আমাক আৰু একো নালাগে। গহীন গপচত বেয়া পাওঁ। কি কথা কওঁ নিজে নাজানো, কওঁ পামগৈ।
দিছে সেইখন কৰি দিয়া পিছত লাহে ধীৰে কৰি দিবা হৈ গ'ল সেইটোৱে আমাৰ দৰা লাজ নকৰে অ কইনা এইফালে চাই দিয়া অকমান কইনা আহা লাজ কৰে কইনা এতিয়া আহি আছো এয়া মান দিছে মানুহজনৰ প্ৰেজেণ্টটো আছে দেই লগতে জপনাখন মাৰি লৈছোঁ একেচতে কাপোৰকেইটাও সোমোৱাই দিওঁ নহয় জানো ভাল লাগিলে দেই তাহাঁতৰ ঘৰ ছোৱালীজনী বহুত ভাল ভিডিঅ' মানে বেছি কৰিব নোৱাৰিলোঁ গৈ পেলাই কামত লাগিলোঁগৈ চাহ তাহ দিয়া মেলা এতিয়া মানে কেইটা বাজিলে জানো পাই আবেলিয়ে হ'ল আৰু উপায়ো নাই লাগিবই নহয় জানো অকণমান ভিডিঅ' কৰিছোঁ যদি পাৰোঁ দেখাম দেই আপোনালোকক অকণমান মানে খাব সময়ত ভিডিঅ' তেনেকৈ কাপোৰ লৈছোঁ অকণমান ভিডিঅ' কৰিছোঁ মানে আঠমঙলা খোৱা সময়ছোৱাত আৰু কৰিছোঁ আৰু সেয়াই আৰু